আমাৰ প্ৰতি বছৰতে আমাৰ অসমৰ গৌৰৱ আৰু বীৰ চিলাৰায়দেৱৰ যিটো আমাৰ সকলোৰে গৌৰৱ তেখেতৰ নেতৃত্বত অসমক ৰক্ষা কৰাৰ এক ডাঙৰ অৱদান আছিলে। এই অৱদানৰ মৰ্মে আজি আমি লাচিত দিৱসৰ যিটো জন্ম উপলক্ষে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ কোকৰাঝাৰ নগৰ সমিতিয়ে উদযাপন কৰিছোঁ। আৰু সেই উদযাপনত আমি সন্মানীয় কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বাইদেউজনী পাই আমি আকৌ আনন্দিত হৈছোঁ। আৰু আমি সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ কোকৰাঝাৰ নগৰ কমিটি হিচাপে সকলোৰে আমি নিজকে সুৰক্ষিত কৰাৰ কাৰণে যিটো আমাৰ দক্ষতা আৰু যিটো আমাৰ যে লাচিত সেনাৰ নিচিনাকৈ বীৰ লাচিতৰ দৰে আমি সকলোৱে নিজকে প্ৰতিষ্ঠা কৰাৰ এটা আমি সংকল্প ল'ম। আৰু এই সংকল্পটো হৈছে যে আমি নিজকে সৈনিক হিচাপে প্ৰতিটো মুহূৰ্তত কাম কৰি যোৱাৰ কাৰণে আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। আমি বহুতো কাম আগবাঢ়ি আছোঁ, সমাজৰ কাম আমি আগবাঢ়ি আছোঁ। যিটো সমাজে আমাৰ সংগঠনৰ আমাৰ যিটো অৰ্গেনাইজেশ্যনটো অৰ্থাৎ আমাৰ যিটো NGOৰ যিটো কৰ্মকলাপ সুন্দৰকৈ আঁকোৱালি লৈছে। আৰু কোকৰাঝাৰ জিলাখনত বিভিন্ন স্থানত আজিৰ এই লাচিত দিৱসটো উদযাপন কৰা হৈছে। যেনে চেৰপাংগুৰি ছেক্টৰ, জমদুৱাৰ ছেক্টৰ আৰু গোসাইগাঁও নগৰ কমিটিও কৰা হৈছে। লগতে আমাৰ চৰলপাৰা ছেক্টৰটো আমাৰ ইতিমধ্যে হৈ গৈছে। আৰু বিভিন্ন পিছ পৰি থকা আমাৰ সমাজখন কেনেকৈ আমি উঠাবলৈ পাৰোঁ তাৰে এটা প্ৰয়াস আমি সীমান্ত চেতনা মঞ্চে অহৰহৰ চেষ্টা কৰি আছোঁ। मोनसे गोजोनथाव खौरां। गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापि सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो। जेरै जान्जि सानाय, हान्थु सानाय, गोदोना सानाय, आदै सानाय, आफादावदै सानाय, जानजि जरा सानाय, खर' सानाय, सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं। सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन। गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।